বান্দৰ এইটো মোৰ আটাইতকৈ ক্লোজ তো এইডাল সাপে অজগৰ সাপ হয় এইটো ইণ্ডিয়ান পাইথন হয় এইটো তো ফাইনেলি আমি পাই গ'লোঁ মেও জু ইয়াত কি আছে বহুত সৰুতে আহা তো এতিয়া কি আছে মইতো কোনো আইডিয়া নাই তো ভিতৰত আজি গৈ এক্সপ্ল'ৰ কৰোঁগৈ চ' আমি এতিয়া জু পাই গ'লোহি মেয়ত এখন সৰু জু এখন আছে বৰ বেছি ডাঙৰ নহয় মই সৰুতে দেউতা যেতিয়া মানৱমত জব কৰিছিলে তেতিয়া ইয়ালৈ এবাৰ দুবাৰ আহিছোঁ বৰ এটা কালেকশ্যনত বস্তু নাই বাৰু তেতিয়াও নাছিলে এতিয়াও চাগে ইমান নাই কিছুমানৰ ভিডিঅ' দেখিছোঁ ইমান বস্তু নাই ইয়াত আৰু মোৰ এই জু কনচেপ্টটো বৰ এটা ভালো নালাগে এইটো মই আপোনালোকৰ বস্তুবোৰ এটা এটাকৈ দেখাই গৈছোঁ ইণ্ডিয়ান পাইথন তো তাৰ খানাটো ঘূৰি ফুৰিছে घूरी ऐसे आप लोग कहाँ से आए ओ बा हुई ऐसे आराम से खा के चोया अरे मोबाइल सरू लिखा लगे किन्तु मैं एक मिसा मिसा रिव्यू निदिওঁ जे बहुत बस्तु ভাল হলে মানে আহক বুলি যিমান দেখিছোঁ মইতো যিমান কেবিনবোৰ দেখিছোঁ প্ৰায় খালী হয় তো আগত যেতিয়া আহিছিলোঁ ইয়াত কাছ আছিলে চাগে এইটো কি হয় জানো ইয়াত কাছ আছিলে এতিয়াতো কাছ চাগে নাম মাত্ৰ নাই পানীয়ে নথয় কোনো ফেচিলিটি নাই কোনো এনিমেলৰ বান্দৰ দুটামান ৰাখিছে তো ইয়াত ভালুক আছে बेचारा जंगल का राजा इधर सुअर बन के है शोक तो भालू यार एटा আছে হেয়াত দুটা আছে তো ভালু ৰাখিছে আগত তো ভালু নাছিল ভালু চল আৰু কি আছে চাও চাৰা ওইটো আনকমন বন্ধ হয় কেলে আৰে পিঞ্জৰাৰ বন্ধ হয় এইটো অলপ অকলীয়াকৈ থৈ দিছে পানী দিছে খাবৰ কাৰণে আৰু তো ইমান ভেৰাইটিজ নাই ইয়াত আপোনালোকে পুৰা যদি জু কনচেপ্টটো বহুত ভাল পায় তেতিয়া মেও যোনখন জু আহি কেনে বৰ এটা সুখী নহ'ব চাই কেনে এনেই আহিছে মেও আহিছে আপোনালোকে সোমাই গৈছে তেতিয়া বেলেগ কথা ইয়াত আছে হিমালয়ান ব্লেক বেয়াৰ এইটো চাগে জুটো অকল বেয়াৰৰ ভাণ্ডাৰ হয় চাগে একচুৱেলি সেইটো একেই বেয়াৰে হয় ইয়াতে জনসংখ্যা বাঢ়িছে কাৰণে চাগে ইয়াত দি দিছে হয় নাই লেজি ফিল কৰি কিন্তু শুই আছে সেইটো চাইছে আমাক হাই হেল্ল' গাইজ ছাবস্ক্ৰাইব কৰি দিবা দেই ঠিক আছে কি ক'ম আৰু কোনোবা এটা চেম্বাৰ এই বান্দৰৰ ভেৰাইটি আছে ভালুক আছে হক ডিয়াৰ ইয়াত ডিয়াৰ আগত কিন্তু এইবোৰ এই কেবিন কেইটাত মেইনলি পুৰা পহু আছিলে এইটো বাৰ্কিং ডিয়াৰ এইটো পুৰা চিঞৰি থাকে ডাঙৰ সৰপহু কিন্তু এইটো খালী মৰিলে চাগে এইবোৰ নে এৰি দিলে নে খাই পেলালে ক'ব ন এইটো কি আছে কোনটো এটা আছে চাওঁ বহুত দিন দেখা নাই দেই আজিকালিতো প্ৰায় এইবোৰ দেখিব নাপায় পাৰিলে এইটো চক ওচৰ পাই যাওঁ এই দেখাব আপোনালোকে যদি দেখিছে এইটো এইটো বহুত চিঞৰে বাৰ্কিং ডিয়াৰ বুলি কয় এইটো খুব জনজাতিটো পুৰা কম আছে আৰু ইয়াৰ হিং দেখিছে নেকি আনকমন অলপ আৰু ইয়াৰ কালাৰ পেটাৰ্ণটো বহুত ধুনীয়া হয় বিচাৰা এইবোৰ কি হয় আপোনাৰ গ্ৰুপত থাকি ভাল পায় তো এই বহুত লনলি ফিল কৰিছে বৰ কষ্টত আছে দেই এইটো খাবলৈ একো নালিলেও ডণ্ট মাইণ্ড ডু নট ফিড ইয়াত মানাই কৰি থৈছে ডু নট ফিড বুলি লিখা আছে তো ইয়াত ক'ৰবাত পিঞ্জাৰ এনেই মুঠতে ইয়াত বৰ ধুনীয়া চিৰৰ এইটো এটা পহু হয় এইটো সৰপহু ন চক সৰপহু মে বি ফিমেল হয় চানা বাদাম কেৰেবা কিবি দি থৈ দিছে
অঁ পানীৰ সুবিধাটো ভালকৈ কৰি দিয়া নাই। তো ইয়াৰ NGOবোৰ নাচায় নেকি? ক'ব নোৱাৰোঁ। মাখি পৰি আছে কোনো মানে যি দেখিলোঁ চিৰিয়াখানাৰ ৰিভিউটো একদম বেয়া। আপোনাৰ এনিমেলবোৰ বহুত কষ্টকৈ থৈছে আৰু যোনবোৰ গ্ৰুপত থাকে আপোনাৰ পেকত থাকে সেইবোৰ অকলীয়াকৈ থৈ দিছে। তাৰপিছত অজগৰটো বাঢ়ি আছেগৈ, কোনো ইয়াত সুখী নহয়। ত' মই এটা বৰ ভাল ৰিভিউ নিদিওঁ এইখন চিৰিয়াখানাৰ বিষয়ে। ইয়াত আৰু এটা আছে অজগৰ, ওচৰৰ পৰা এতিয়া মই দেখাম। এইটোৱে চবতকৈ ক্ল'জৰ পৰা চোৱা মানে অজগৰ হ'ব। চ' আপোনালোকে যদি আহে সোমাই যাব পাৰে আপোনালোকে। কিছুমান বস্তু সাপ, পহু, বান্দৰ, ভালুক এইকেইটা দেখিব। তাৰ বাহিৰে ঘৰিয়াল চৰিয়াল বা কিবাকিবি ভাল বস্তু বাঘ চাঘ কিবাকিবি দেখিব পাম বুলি যদি ভাবে আশাবাদী হৈ লাভ নাই। তো এইডাল সাপে অজগৰ সাপ হয়, এইটো ইণ্ডিয়ান পাইথন হয়, এইটো নে বোৱা হয় মই ক'ব নোৱাৰি। ইণ্ডিয়ান পাইথন হ'ব চাগে এইটো। কি লিখা আছে চাচোন এইটো। অঁ চৰি নহয়, এইটো হৈ গ'ল বাৰ্মিজ পাইথন। বৰ ডাঙৰ নহয় আৰু এতিয়া আপোনাৰ ছাল এৰুৱা ষ্টেজত আছেই। তো ই ছাল এৰাই আছে, বহুত কমজুৰিত থাকে। এতিয়া এটা খানা বহুত প্ৰয়োজন হয়। তো কিন্তু খানা চানা নাই, পানীও অলপ এনেই দি থৈ দিছে। বিচাৰা এইটো ইয়াক ডিষ্টাৰ্ব নিদিওঁ। ই বহুত মানে এটেক কৰিবলৈও মানে ইয়াৰ কেপাচিটি নাই। শলক বুলি লিখা আছে। এইটো হলৌ বান্দৰ চাগে এইটো ন বাহিৰৰ বান্দৰ সেইটো ক'ব ন, কিন্তু শলক লিখা আছে। তো এইটো দেখিবলৈ এইটো কিন্তু বান্দৰ আমাৰ ইয়াত থকা বান্দৰৰ বিধৰ নহয়, এইটো বাহিৰৰ ক'ৰবাৰ হয় চাগে, কিন্তু বহুত ধুনীয়া। ওচৰৰ পৰা আহিছে ৰ আহিছে ঐ বান্দৰ। এইটো মোৰ আটাইতকৈ ক্ল'জ আৰু আছে ইয়াত হলৌ বান্দৰ। এইটো হলৌ বান্দৰ। ইয়াত কলা এটা আছে, এইটো কলা হলৌ বান্দৰ। এইটো হয় এইটো কলা হলৌ বান্দৰ। এইটো বৰ এটা ডাঙৰ নহয়, মে বি মেল ফিমেল টো বেলেগ বেলেগে থৈছে। এইটো কলা, আপোনালোকে দেখিছে নাই নাজানো দেই। ইমানেই আছিল আমাৰ মেও চিৰিয়াখানা অলোক। চ' চিৰিয়াখানাৰ বাহিৰৰ পৰা আমি আহি গ'লোঁ। মই অৰুণাচল গভৰ্ণমেণ্টক এটাই ৰিকুৱেষ্ট কৰিছোঁ যে এটলিষ্ট যদি এইখন ভালকৈ ৰানিং কৰিবলৈ নোৱাৰি, আপোনাৰ জন্তুবোৰ ইমান কষ্ট চোৱাতকৈ এইখন বন্ধ কৰি দিব লাগে। জংঘলত থকা বস্তু জংঘলতে ঠিক থাকে। তো মানুহেতো আপোনাৰ গোটেই জংঘলবোৰ কাঢ়ি ঘৰ বনাইছে। তো যিমান পাৰে অলপ কেয়াৰ ল'ব লাগে। যোনকেইটা আছে সেইকেইটাতো এটলিষ্ট চম্ভালিব লাগে। আৰু যদি নোৱাৰে মোৰ মতে বন্ধ কৰি দিব লাগে। এইটো কোনোবাই শুনি বেয়া পাবও পাৰে, ভাল পাবও পাৰে। আই ডোণ্ট কেয়াৰ। মোৰ মনৰ যোনটো কথা ক'ব আছে মই ক'লোঁ।